দাদা চকলেট আছে নেকি? কালি অফিচৰ মুখতে প্ৰিন্সিপালে পালে মাতি আনিছে আৰু বোলে অধিকাৰী এইফালে মই গৈছোঁ বোলো কিনো কৈছে ছাৰে ক'লে বোলে MBA কলেজখন এপাক চাবা কেলৈ কৈছে তাৰপিছত বোলে তোমাৰ সেই কলেজত ৰেগিং চেগিং চব বাঢ়ি গৈছে তাৰপিছত ক'লে বোলে কলেজখন এপাক চাই দিবা ছাৰে কৈছে যে কিনো আৰু গোটেই কলেজৰ ল'ৰা ছোৱালীখিনি মোৰহে তাৰপিছত কৈছে বোলে গোটেই কলেজৰ ল'ৰা ছোৱালীখিনিয়ে তোমাকহে মানে তুমি অকণ চকু টকু দিবা নহ'লে গোটেইখনত গোটেই অৰাজকতা হৈ যাব নহয় তুমি চোৱা এতিয়া মই মানুহ এটা এতিয়া মই পঢ়িম নে কলেজ চাম নে কি কৰিম মোৰতো কথা এটা আছে হয় নাই কিমান প্ৰেছাৰ ল'বা আৰু চাহঁতে মোক কৈ মানে মই মানুহটো একেবাৰে ভাগৰি যাওঁ কেতিয়াবা তাকেহে আৰু এখোজ দুখোজ আৰু বহু খোজ এখোজ দুখোজ আৰু বহু খোজ হাতে হাত তোৰ মোৰ হিমালয় হৈ তোৰ হাঁহিত ভাগে পুৱতি নিশাৰ সুৰ হিমালয় হৈ তোৰ হাঁহিত ভাগে পুৱতি নিশাৰ সুৰ চিনাৰ দৰে উৰিব খোজে আকাশৰ সীমনা ভেদি চিনাকি হ'লোৱে যেতিয়া নাম্বাৰটো এক্সচেঞ্জ কৰি লওঁ বাকী কলেজততো লগ পাই থাকিম ভালেই হ'ল চকলেটৰ বাহানাত বন্ধু এজন পালোঁ কি যে আচৰিত একেটা সময়তে দুয়োটাই একেটা বস্তুকেই বিচাৰিছোঁ মোৰ যে এতিয়াও হাঁহি উঠি আছে মোৰো ইমান হাঁহি উঠিলে পিছত আমাৰ প্ৰথম লগ পোৱাটো মনত পৰিলে এইবোৰ কথাকে ভাবি হাঁহি উঠিব তাকেই মোৰ যে এতিয়াও স্কুলৰ কিছুমান কথা মনত পৰিলে মাজে মাজে অকলেই হাঁহি থাকোঁ তাকে এই কথাবোৰ মনত পৰিলে হাঁহি উঠিয়ে থাকে ঐ ছোৱালী কি হ'লে তই ইয়াত অকলে অকলে কান্দি আছহি সি মোৰ লগত তেনেকুৱা কৰিব বুলি মই ভবাই নাছিলোঁ কোনে বিকিয়ে তাৰ লগত দেখোন তোৰ বেকআপ হোৱা আজি ছমাহেই হ'ল অঁ ব্ৰেকআপনো কি কথা সৰু কথা এটাৰ কাৰণে মাত বোল নোহোৱা হৈছিল সেইবোৰতো আগতেও হৈ থাকে সেই বুলি এতিয়ানো কি কৰিলে সি বেলেগ এজনীৰ লগত ৰিলেশ্যনশ্বিপত আহিছে এই সেইবোৰ চাহ তোক জ্বলাবলৈ কৈছে প্ৰথমতে ময়ো তেনেকৈ ভাবিছিলোঁ পিছত লগৰ এজনী ক'লতহে গম পালোঁ কথাটো সঁচা হেনো কলেজলৈ অহাৰ পৰা তহঁত দুটাক মই একেলগে দেখি আহিছোঁ কেতিয়াবা কিবা কিবি দুই এষাৰ লাগিছিল এমাহমান আগত মই তোক এবাৰ তাৰ কথা কৈছিলোঁ তাৰ মতি গতিবোৰ মই ভাল দেখা নাই তোৰ বিষয়ে যাক তাক জিতি লগাই ফুৰে বাদ দে আৰু তাৰ কথা সি যেতিয়া তোৰ লগত থাকিব বিচৰা নাই তই দুখ কৰি নাথাকিবি আহ বল নতুনকৈ কিবা ক্লাছ আৰম্ভ হ'লে কলেজখন অশান্ত হৈ পৰে ৰেগিঙৰ ওপৰত ইমান সজাগতা অনা হয় কিন্তু কোনো লাভ হোৱা নাই আৰু প্ৰিন্সিপাল ছাৰেও এইবোৰ কথাত গুৰুত্ব নিদিয়ে যেন লাগে আৰু যে এতিয়া ল'ৰা ছোৱালী চব একে কালি গাৰ্লছ হোষ্টেলতো ছিনিয়ৰ কেইজনী মানে ইমান উৎপাত কৰিছে ছিনিয়ৰ হ'লে ৰেগিং কৰাটো কিবা কালচাৰত পৰিণত হৈছে সিহঁতি সহ্য কৰি আহিছে আৰু ইহঁতিও কৰিব লাগিব এই কনচেপ্টটো সলনি কৰিবৰ হ'ল আৰু কিছুমান ল'ৰা যেনেকুৱাহে আপুনি কিবা এটা ক'লে ওলোটাই আপোনাকহে বেয়া ব্যৱহাৰ কৰিব প্ৰিন্সিপাল ছাৰে এই ক্ষেত্ৰত অকণমান ষ্ট্ৰিক্ট হ'ব লাগে কালিতো মোৰ ক্লাছত এটা ডাঙৰ ঘটনাই হ'ল এটা ল'ৰাই এজনী ছোৱালীক লাভ লেটাৰ দিছে মোৰ চকুত পৰিছিল খঙো উঠিছিল বহুত সিহঁতক কিবা এটা শাস্তি দিব পাৰিলোহেঁতেন কিন্তু সিহঁতৰ ফিউচাৰৰ কথা চিন্তা কৰিয়ে একো নকৰিলোঁ সলনি হ'বও পাৰে
চাওঁতে চাওঁতে কলেজত 2টা বছৰ শেষ কৰিলোঁ। স্কুলত পঢ়ি থাকোঁতে কিমান যে সপোন দেখিছিলোঁ কলেজ লাইফক লৈ। এদিন কলেজ আহিলোঁ, দিনবোৰ পাৰ হ'ল, জীৱনৰ অংকবোৰ নিমিলা হ'ল। প্ৰতিযোগিতাৰ বাবেই যেন দৌৰি আছে পৃথিৱীখন। কেতিয়াবা নিজকে বৰ অকলশৰীয়া অনুভৱ কৰোঁ, হতাশ হওঁ। কবিতাৰ বাহিৰে যেন মোক বুজি পোৱা কোনোৱেই নাই কলেজখনত। তাই যিমানহে দুখৰ কাহিনী, তাইৰ কাহিনী শুনোতে শুনোতে নিজৰ দুখবোৰ আওৰাবলৈ থাকিয়েই যায় দেখোন। কি যে হ'ব মোৰ। কলেজখনলৈ বহাগ আহিছে, কুঁহিপাত ওলাইছে। যিদৰে মই আহিছিলোঁ 2 বছৰ আগত কুঁহিপাত হৈ। ল'ৰাবোৰৰ বাবে এয়া বিশেষ উৎসৱ। কোনে কাক আগতে নিজৰ কৰি ৰাখিব তাৰ প্ৰতিযোগিতা। কাৰোবাৰ বাবে সি প্ৰেম হৈ পৰিব, বহুতৰ বাবে সি মাথো কেইটামান দিনৰ উন্মাদনা। নতুনকৈ অহা ধুনীয়া ছোৱালীবোৰৰ পাছে পাছে ল'ৰাৰ জাক। মোৰ দেখি ইমান হাঁহি উঠে। তাৰ পাছত ভাবোঁ, এইটোনো কি হাঁহিবলগীয়া কথা? ঐ সুধিছা? হয় হয় হয়, প্ৰীতমে হয়। ঐ এইফালে ক'ত যাওঁ? কিবা বস্তু এটা নিবলৈ ওলাই আহিছিলোঁ, মেচত প্ৰয়োজন হৈছে। ঐ ওচৰলা, ক'ত যাওঁ? নাতিখন এই ওলাই আহিছিলোঁ বস্তু এটা নিবলৈ। মনত আছেনে সেইদিনাখনৰ কথাটো? মাৰি দিওঁ ইয়াক। কি কৰ? মইতো তোক 3 বজাত লগ পাইছিলোঁ, তেতিয়ালৈকে দেখোন সকলো ঠিকেই আছিলে। আমি দুটাই ভাত বনাই আছিলোঁ, তাৰ কিবা ফোন এটা আহিল, তাৰ পৰা সি ওলাই গ'ল। মই তেতিয়া ৰুমতে আছোঁ। কলেজৰ লগৰ এটাই ফোন কৰি কৈছে তোমালোকৰ হোষ্টেলৰ পৰহি যিটো ল'ৰাক মাৰিলে তাক আজি আকৌ মাৰিলে। এইবাৰ অলপ বেছিকৈ মাৰিছে। মই লগালগ ৰাজুক লৈ ৰাস্তালৈ গৈছোঁ। প্ৰীতম, মূৰটো এতিয়া বিষাই আছে নেকি? অকণমান। আমি তাক ডক্টৰৰ ওচৰত লৈ গ'লোঁ, অলপ মেডিচিন দিছে আৰু 2টা ইনজেকশ্যনো দিছে। ল'ৰাকেইটা কোন আছিল? বিকি আৰু অমলানী নে? কেইদিনমান অলপ সাৱধানে থাকিবা। সেইদিনাৰ ঘটনাটোৱে সিহঁতক অলপ লাজ দিলে। সেই অপমান সহ্য কৰিব নোৱাৰি সিহঁতে তোমাৰ ওপৰত এই আক্ৰমণ কৰিলে। ৰাজু, ঋষভ, এইকেইদিন তোমালোক প্ৰায় একেলগে থাকিবা। ক'ৰবালৈ ওলাই গ'লে একেলগে যাবা আৰু হোষ্টেলত একেলগে সোমাবা। যেতিয়ালৈকে তোমালোক হোষ্টেলৰ সকলো একেলগ হৈ থাকিবা, তোমালোকক বাহিৰা কোনেও একো কৰিব নোৱাৰে। মনত ৰাখিবা এইটো কথা। সকলো এটা পৰিয়ালৰ দৰে থাকিব লাগিব। বুজি পাইছা? মইতো সেইটো আগতেই জানো। কলেজলৈ নতুনকৈ আহিছ, অলপ ভালকৈ থাক। কিহৰ ইমান হিৰগিৰি? দাদা, আমাকো যদি কোনোবাই কিবা কৰে? তোমালোকক কোনে কি কৰিব? মই আছোঁ নহয়। তুমিনো সকলো সময়তে ক'ত থাকিবা? যিহে মাৰপিটবোৰ চলিছে, মোৰ বৰ ভয় লাগে। মোৰ নামটোৱেই যথেষ্ট, মোৰ নামটো কৈ দিবা। চাওঁ কলেজত তোমালোকক কোনে কি কৰে। শুনিছ নহয় প্ৰিয়া, কলেজত কোনোবাই কিবা ক'লে টেকেলিদাৰ নামটো কৈ দিবি, তোক কোনেও একো কৰিব নোৱাৰে। লাজ কিয় দিয়া? সেইটো মোৰ জোকোৱা নামহে। লগৰকেইটাই এনে ধেমালিতে মাতে আৰু তোমালোকে মোক ভৃগুদা বুলি মাতিবা। তাৰ মানে তুমি গানো গোৱা?
হেই সেইবিলাকত মই নাই দেই অৱশ্যে হোষ্টেলত কেতিয়াবা চলে আৰু নামটো শুনি গায়ক যেনে লাগে ধুনীয়া নাম অঁ তো ইমান ধুনীয়া নাম ইছ তোমালোক ইমান ভাল বোলা চাহ খাওঁ আহা কবিতা অ' কবিতা কি লিখি আছ ডায়েৰী তাৰ কথা বৰকে মনত পৰি আছে অ' আজি ফোনো কৰিছিলোঁ জানো মই তালৈ মই ক্ষমা খুজিছোঁ হ'লেও সি মোক কিবা ভালকৈ মাত এষাৰো নিদিলে তও যে আৰু সি তোৰ লগত থাকিব বিচৰা নাই তই এনেই এনেই কেলৈ লাগি আছ আৰু সময়ৰ লগে লগে চব বস্তুৰ পৰিৱৰ্তন হয় আৰু এই পৰিৱৰ্তন মানি ল'ব লাগিব উৎসুনুত তোৰ দুখ মই বুজি পাওঁ সেইবুলি সেইটোক এই দুখবোৰৰ মাজত থাকিবলৈ মই দিব নোৱাৰোঁ নহয় আৰু কৰিবলগীয়া বহুত কাম আছে আৰু এইবোৰ কথা ভাবি নাথাকিবি অঁ মেগী খাবি মই এতিয়াই তোলৈ মেগী বনাই আনিছোঁ ৰ আৰে নিহাৰিকা দেখোন জিলমিল বা ব'লা কবিতা বা কি খবৰ তোমাৰ খবৰনো কি আৰু পংখীবাৰ খেচখেচনি শুনি থাকোঁতে কৈছে মোৰ তুমি কিন্তু বৰ মানে বেলেগ এজনী ৰুমমেট পালা দেই হয় দেই তাকেই খোৱা বোৱা কৰিলা নাই কৰিমহে এতিয়া আমি তুমি নাই অকণমান সময় আছে বাকী কিয় আহিলা মায়ে নাৰিকলৰ লাৰু কেইটামান দি পঠিয়াইছিলে পংখীবাই খাই আধা শেষেই কৰিলে মই বোলো থাকোঁতেই দুটামান ইহঁতলৈ লৈ যাওঁ এয়া লোৱা আৰু তুমিনো আমালৈ কেলৈ আনিব লাগে মায়ে তোমালৈহে দি পঠিয়াইছে হ'ব দিয়া অ' একো নহয় ৰ'বা ৰ'বা তোমালোক এতিয়া বহা কথা পতা মই তোমালোকলৈ মেগী আৰু চাহ বনাই আনিছোঁ দেই ঐ অকণমান উঠ চাবি ভালকে দেই উফ দে তই কথাবোৰ চিধা চিধিকৈ কবি তোৰ গাত একো দুখ নাই আমি ইচ্ছা কৰা হ'লে সিহঁতক পুলিচত দিব পাৰিলোহেঁতেন কিন্তু আমি সিমানখিনিলৈ যাব খোজা নাই আৰু কথাটো ইমান আমি পাতল কৰি দিলেও নহ'ব তোক দুবাৰকৈ মাৰিছে প্ৰথমবাৰ এৰি দিয়াৰ কাৰণে আকৌ চান্স পালে নয়নদাৰ লগত যাবই নয়নদাই বাকীখিনি যি ক'বলগীয়া আছে ক'বই তই মাত্ৰ তোক কিয় মাৰিলে কেনেকৈ কি হ'ল সেইখিনি ভালদৰে বুজাই দিবি ভয় কৰিব নালাগে নয়নদা থাকিলে তোক কোনেও একো কৰিব নোৱাৰে ব'ল সোনকালে যাওঁ আহ দহটা বজাত মাতিছে নাযাওঁ কি কৰে চাওঁচোন নগ'লে সিহঁতে ভালহে পাব আমি বেছিকৈ ফচিহে যাম নয়ন চাগে লগত থাকিবই নহয় সি খেলি মেলি লগাই দিয়ে দাদা ওলাবলৈ আহে বেছিকৈ কিবা ক'লে সমাজক লৈ আহিব লাগিব ছাৰে প্ৰিন্সিপালকো দেখিব নোৱাৰে আৰু নয়নকো ব'ল যি হ'ব দেখা যাব ব'ল তহঁতি আমাৰ বুকুত এচাত বৰ বেয়াকৈ কামোৰ মাৰিলি মনত ৰাখিবি আমি এইটো কেতিয়াও পাহৰি নাযাওঁ খেলখন প্ৰথমতে তহঁতে আৰম্ভ কৰিছিলি ইয়াৰ পৰিণামো তহঁতে ভোগ কৰিব লাগিব কলেজৰ পৰা আমাক এসপ্তাহৰ কাৰণে এক্সপেক্ট কৰিছে এসপ্তাহ আৰাম কৰি লওঁ সময় আমাৰো আহিব কলেজ
চাবলৈ গ'লে এটা এডুকেশ্যনেল ইনষ্টিটিউট। ইয়াত হ'ব লাগে মাত্ৰ শিক্ষাৰ মেলা, কিন্তু বাস্তৱত কলেজ ইউনিভাৰ্চিটিত যেন শিক্ষা একেবাৰে নগণ্য হৈ পৰে। কলেজ লাইফ হৈ পৰে চক্ৰবিহু, সলনি হয় জীৱনৰ গতিপথ, অনুধাৱন হয় জীৱনবোধ। প্ৰীতমৰ দৰে বহুতো প্ৰথম দিনাই আহি ছিনিয়ৰৰ হাতত বালিকা পাকৰা হয়। কাজিয়াবোৰ ইমানতে শেষ হোৱা হ'লে ভালে আছিল, পিছে এনেদৰেহে আৰম্ভ হয় যুদ্ধবোৰ। উমি উমি জ্বলি থাকে জুইবোৰ, আৰু এইকুৰা জুই সহজে শেষ কৰিব পৰা নাযায়। শিলার দরে উড়িব খোজে, শিলার দরে উড়িব খোজে, আকাশৰ সীমনা ভেদি ক'ত যেন মই পাওঁ নীল আকাশ। উৰিব খোজে মোৰ এই মন, উৰিব খোজে মোৰ এই মন, উৰি যাম তোৰ সতে উৰণীয়া মনে গণে সময়। দেউকা ভাঙে বিস্ফোরণ ধোঁয়া উড়ুয়ায় আর তনাদ, শিলার দরে উড়িব খোজে। এখোজ দুখোজ আৰু বহু খোজ, এখোজ দুখোজ আৰু বহু খোজ, হাতে হাত